কপিল প্ৰভুৱে মাতৃ দেৱহূতিক যি ভক্তিযোগ কৈছিলে বৰ সুন্দৰ অধ্যায়, তাৰ ওপৰতে আমি আলোচনা আগবঢ়াম। এতিয়া মই প্ৰথমতেই এই ভাগৱত কেনেদৰে পৃথিৱীত প্ৰচাৰ হ'ল সেই সম্পৰ্কে অকণমান আলোচনা কৰিম বুলি ভাবিছোঁ। যিহেতু ইয়াত শিশুসকল আছে, যুৱক যুৱতীসকল আছে। যে ৰজা পৰীক্ষিত এদিন মৃগ চিকাৰ কৰিবলৈ গৈছিলে। হৰিণা পহুৰ পাছে পাছে খেদি যাওঁতে যাওঁতে ডাঠ হাবিত দুৰ্ঘোৰ অৰণ্যত প্ৰৱেশ কৰিলে। এইদৰে যাওঁতে যাওঁতে তেওঁ পিয়াহত অণ্ঠকণ্ঠ শুকাই গ'ল। খুব পিয়াহ লাগিলে। পানী বিচাৰি গৈ গৈ শৰ্মিক মুনিৰ আশ্ৰম পালেগৈ। সেই সময়ত শৰ্মিক মুনি ধ্যানস্থ অৱস্থাত আছিল। পানী পানী বুলি কেইবাবাৰো চিঞৰিলে ৰজাই। শৰ্মিক মুনি ধ্যানত থকাৰ কাৰণে ৰজাৰ মাতটো নুশুনিলে। তাতে খং উঠি ৰজা পৰীক্ষিতে কি কৰিলে, ইফালে চালে সিফালে চালে, ওচৰতে মৰা সাপ এডাল পৰি আছিলে। শৰ্মিক মুনিৰ ডিঙিত ধনুৰ আগেৰে আঁৰি থৈ গুচি আহিলে, মালা পিন্ধোৱাৰ দৰে। যেতিয়া শৰ্মিক মুনিৰ পুত্ৰ শৃংগী মুনিয়ে দেউতাকৰ এই দুৰৱস্থাটো দেখিলে, তেওঁ লগে লগে চন্দ্ৰশাপ দিলে, যি মোৰ পিতৃক এই দুৰৱস্থা কৰিলে তেওঁক 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰিব। এইটোৱে হ'ল ভাগৱত শুনাৰ প্ৰাক কথা। তাৰমানে ভাগৱত আৰম্ভ হৈছে এডাল মৰা সাপৰ পৰা, মনত ৰাখিব। শেষ হৈছে আকৌ এডাল জীয়া সাপত গৈ। ইয়াৰ তাত্ত্বিক দিশ আছে, আমি পিছত আলোচনা কৰিম। যেতিয়া ৰজা পৰীক্ষিতৰ কাণত এই খবৰটো পৰিল, প্ৰথম অৱস্থাত তেওঁ অকণমান ভয় খালে। স্বাভাৱিক কথা। আপোনাক যদি আজি এজন ভাল জ্যোতিষীয়ে কৈ দিয়ে, হেৰি আপোনাৰ কপালখনো চালোঁ, হাত দুখনো চালোঁ, অহা 7 দিনৰ ভিতৰত আপোনাক সাপে খুটিব বা সাপে খুটি মাৰিব, কেনেকুৱা লাগিব বাৰু আপোনাৰ? ভয় লাগিব নাই? ৰজা পৰীক্ষিতৰ সেই একেটা অৱস্থা হ'ল। দ্বিতীয়তে তেওঁ মনতে ভাবিলে, 7 দিনৰ ভিতৰত যিহেতু মই মৰিমেই, ৰাজ্যৰ ধন সম্পত্তিৰ কি প্ৰয়োজন আছে? এইবুলি তেওঁৰ পুত্ৰ জন্মেঞ্জয়ক ৰাজ্যভাৰ চমজাই কিজানি ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় পাওঁ বুলি গংগা নদীৰ তীৰলৈ গুচি গ'ল। আৰু এই খবৰটো যেতিয়া পৃথিৱীত প্ৰচাৰ হৈ গ'ল, গোটেই ঋষিমুনিবিলাকে ৰজা পৰীক্ষিতক খবৰ কৰিবলৈ আহি সমবেত হৈছে। তেতিয়া ৰজা পৰীক্ষিতে ঋষিসকলক উদ্দেশ্যি মাত্ৰ এটা প্ৰশ্ন কৰিছিলে, যিটো প্ৰশ্নৰ উত্তৰে হ'ল দ্বাদশ স্কন্ধ ভাগৱত। মাত্ৰ এটাহে প্ৰশ্ন। আৰু সেই প্ৰশ্নটোৱে হ'ল সংসাৰতে সাৰ প্ৰশ্ন। বিশেষত কি কৰিবে ম্ৰিয়মান লোকে, ভীম ঋষি কহিউক মুত ঋষি লোকে। হে মহান ঋষিসকল, মোৰ দৰে যিসকল মৃত্যুমুখী লোক, সেইসকলে প্ৰকৃততে কি কৰা উচিত, অৰ্থাৎ মই এতিয়া কি কৰা উচিত? তেতিয়া ঋষিমুনিবিলাকে তেওঁলোকৰ নিজা নিজৰ মতবিলাক আগবঢ়ালে। শুনি মুনি সবে বোলে, যাৰ যে নমতি, কেহু বোলে পৰমত পতে পাই গতি। কিছুমান ঋষিমুনিয়ে ক'লে, হে ৰাজন, এতিয়া তপ কৰিব লাগিব। কিছুমানে ক'লে জপ কৰিব লাগিব, কিছুমানে ক'লে যজ্ঞ কৰিব লাগিব, কিছুমানে ক'লে তীৰ্থত স্নান কৰিব লাগিব। ভিন্ন ঋষি ভিন্ন মত আগবঢ়ালে। তেতিয়া ৰজা পৰীক্ষিতৰ মন বেছি চঞ্চল হৈ গ'ল। আছেহে 7টা দিন। তীৰ্থত কেনেকৈ স্নান কৰিম? তীৰ্থত স্নান কৰাৰ বিধান বোলে 12 বছৰ।
যজ্ঞ কেনেকৈ কৰিম? যজ্ঞৰ স্থান পবিত্ৰ কৰিবৰ কাৰণে 12 বছৰ হাল বাব লাগিব, ইত্যাদি ইত্যাদি। উগুল থুগুল মন এটা লৈ বহি আছে। তেনেকুৱাতে কি হ'ল, এই ভাগৱত প্ৰথম স্বয়ং নাৰায়ণে ব্ৰহ্মাক কৈছিলে পদ্মকল্পত। ব্ৰহ্মাদেৱে নাৰদক দিলে, নাৰদে আনি ব্যাসদেৱক দিলেহি, পৃথিৱীলৈ লৈ আহিলে নাৰদে। ব্যাসদেৱে নাৰদৰ উপদেশ মতে ভাগৱত ৰচনা কৰি শুকদেৱক ভাগৱত পঢ়ুৱাই দায়িত্ব দিলে পৃথিৱীত প্ৰচাৰ কৰিবৰ কাৰণে। শুকদেৱে ভাগৱত পাই মনে মনে ভাবি আছিল, মই এতিয়া গোটেই পৃথিৱীত কেনেদৰে ভাগৱত প্ৰচাৰ কৰিম অকলে অকলে। তেনেকুৱাতে দেখিলে ভাল সুবিধা এটা ওলাইছে। ৰজা পৰীক্ষিত শাপাগ্ৰস্ত হৈছে, গোটেই পৃথিৱীৰ ঋষিমুনিবিলাক তাত সমবেত হৈছে। আমি শুনামতে 60,000 ঋষিমুনি সমবেত হৈছে বুলি কয়। যেই শুকদেৱ আহি উপস্থিত হ'ল, ৰজা পৰীক্ষিতে শুকদেৱকৈ বিশিষ্ট আসনখন আগবঢ়াই সেৱা সৎকাৰ কৰি গুৰু মানি তেওঁকেই এই প্ৰশ্নটো কৰিছিলে। তেতিয়া শুকদেৱে কেওহাইহে ক'লে, হে ৰাজন, এতিয়া কলিযুগ, কলিযুগত ভাগৱত ধৰ্মৰ বাদে আন ধৰ্ম কৰ্মই তোমাক গতি দিব নোৱাৰে। মই কৈ যাম, তুমি শুনি গ'লে হ'ল। মাত্ৰ ভাগৱত কৈ শেষ নোহোৱা পৰ্যন্ত জলৰ বাদে আন একো আহাৰ তুমি গ্ৰহণ কৰিব নোৱাৰিবা। ভাগৱত কৈ শেষ নোহোৱা পৰ্যন্ত তোমাৰ মনটো ভাগৱতৰ বাদে আনলৈ নিব নোৱাৰিব। সেইকাৰণে সাৱধান মনে শুনিব লাগে। ভাগৱত শুনি থকা অৱস্থাত যদি কেনেবাকৈ মনটো গৈ আছে ঘৰলৈ, বোলে বৰষুণ দিব, এতিয়া কাপোৰ সোপা মেলি থৈ আহিলোঁ, গুচি যোৱাই ভাল, ইয়াত থাকি লাভ নাই। একান্ত মনে শুনিব লাগিব, তেতিয়াহে লাভ হ'ব। আৰু এই ভাগৱত গ্ৰন্থ বিপৰীত গ্ৰন্থ, আন গ্ৰন্থৰ লগত নিমিলে। সেইকাৰণে এতিয়া কপিল প্ৰভুৱে মাতৃ দেৱহূতিক কৈছে, মূৰ গুণ গণক শ্ৰৱণে তেতিক্ষণ, নিষ্কামে মুহূৰ্ত যায় নিমজয় মন। মনটো আমাৰ সকামী, প্ৰাৰ্থনা কৰিলেও সেৱা ধৰিলেও কিবা এটা আশাতহে কৰে, নহয়নে বাৰু? আশা ভৰসা কৰিব নালাগিব। বিপৰীত গ্ৰন্থ বুলি কিয় ক'লে ভাগৱতক? আন গ্ৰন্থত, আন ধৰ্ম কৰ্মত ঈশ্বৰক সদায় বিচাৰে, প্ৰভু দিয়া দিয়া, মোক দিয়ে থাকা। কি লাগিব বোলে? ধনং দেহি, লক্ষ্মী পূজা, বিদ্যাং দেহি, সৰস্বতী পূজা, সুখং দেহি, শিৱ পূজা, মনোৰমা ভাৰ্যাং দেহি, ইত্যাদি ইত্যাদি। প্ৰভু দি থাকা দি থাকা দি থাকা। কিন্তু ভাগৱত গ্ৰন্থই কি ক'লে? হে প্ৰভু, এটা কথা মনত ৰাখিবা, মোক কিন্তু একো নালাগে। শিৱই ভগৱন্ত কৃষ্ণদেৱক যেতিয়া স্তুতি কৰিছিলে, স্তুতি কৰি কৈছিলে, হে প্ৰভু, মোক সাংসাৰিক সুখ ভোগ ধন পইচা পাতি মাটি বাৰী ঐশ্বৰ্য বিভূতি মোক একো নালাগে। মোক মাত্ৰ তোমাৰ চৰণত ভক্তি দিয়া আৰু মোক ভকতৰ সংগ দিয়া। অনমাগো সুখ ভোগ নলাগে মুকুতি, তোমাৰ চৰণে মাত্ৰ থাকো ভকতি। সজ্জনৰ সংগ নগো চুক সৰ্বক্ষণে, এতেহে ক প্ৰসাদ মাগো তোমাৰ চৰণে। প্ৰথম স্কন্ধ ভাগৱতত ওলাই গৈছে, ভগৱন্ত কৃষ্ণদেৱে যেতিয়া কুন্তীক বৰ দিবলৈ ইচ্ছা কৰিছিলে, কুন্তীয়ে কৈছিলে, বোপা কৃষ্ণ, এই বৃদ্ধ বয়সতনো মোৰ কিহৰ বৰৰ প্ৰয়োজন? একো নালাগে। যদি তোমাৰ বৰ দিবলৈ একান্ত ইচ্ছা, মোক মাত্ৰ দুটা বৰ দিলেই হ'ব। বোলে প্ৰথমটো বৰ, সংসাৰত যিমান আপদ আছে বিপদ আছে মোকেই দি থৈ যোৱা। অ সেহি আপদ আমাৰ ভীমত, তোমাক দেখিবে পাওঁ যিটো আপদ। কিয়নো বিপদ বিঘিনি কিয় বিচাৰিলে কুন্তীয়ে?
যিমানে বিপদ বিঘিনি আহিব সিমানে বোলে মোৰ তোমালৈ মনত পৰি থাকিব। হয়ো হয়। এতিয়া বাৰু ভূমিকম্প এটা আহকচোন বাৰু, সকলোৱে কৃষ্ণ কৃষ্ণ বুলি চিঞৰ নামাৰিবনে? সেইকাৰণে বিপদ বিঘিনি আহি থাকিব লাগে, ভাল। কিন্তু কোনটোৱে বিপদ বিঘিনি বিচাৰিলে? এতিয়া বৰ্তমানৰ আই মাতৃসকলে কি বিচাৰিব বাৰু? গধূলি ঘৰলৈ গৈ আছে, বাটতে কৃষ্ণ ওলাই সুধিলে যে আই মাতৃসকল তোমালোকে মোক ভক্তি কৰি আহিছা, পৰম সন্তুষ্ট হৈছোঁ, কি বৰ লাগে কোৱা। কি বিচাৰিব আপুনি? প্ৰথম বয়সস্থ আইসকলে ক'ব মোক ধুনীয়া গাভৰু ছোৱালী বনাই দিয়া, প্ৰথম বৰ সেইটো ল'ব। তাৰপিছত অভাৱ অনাটনৰ কথা ক'লে, কৈ শেষ আৰু ভগৱন্ত কৃষ্ণ হ'ব বাৰু বুলি যাবলৈ ওলাওঁতে আকৌ মাতিব পিছফালৰ পৰা। আকৌ কি হ'ল বোলে, নাতি পোৱালিটোৰ কথা ক'বলৈ থাকিলোৱে, তাকো কিবা এটা দি থৈ যোৱা। আমি সকামী, সেইকাৰণে ভাগৱতে আমাক ক্ৰিয়া কৰা নাই। আজি দেৱব্ৰত শইকীয়াই যদি ঘোষণা কৰিলেহেঁতেন, ইলেকশ্যন আহি আছে নহয়, বোলে ওপৰ নাজিৰা আমুক নামঘৰত পুৱা 10 বজাৰ পৰা সকলোকে চেক বিতৰণ কৰা হ'ব, ইয়াত 5টাৰ পৰা মানুহ নধৰা হৈ থাকিম, ব্যাখ্যাকে আহিব নাপালোহেঁতেন, হয়নে নহয়? কিন্তু অমৃত খাবলৈ আমাৰ সময় নাই, কাৰণ ইয়াৰ প্ৰতি আমাৰ স্পৃহা নাই। স্পৃহা লাগিব ভক্তিৰ প্ৰতি। তাৰপিছত দ্বিতীয়টো বাৰ, হে কৃষ্ণ, মই যিমান বিপদত পৰিলেও মোৰ মনটোৱে তোমাৰ দুখানি চৰণ এৰি যাতে অন্য দেৱ দেৱতালৈ ধাৱবান নহয়। অয়ান দেৱ ধৰ্ম ক নযাও ক মোৰ মতি, সদায় থাকো ক মাত্ৰ তোমাত ভকতি। আন দেৱ ধৰ্ম ক নযাও ক মূৰমতি, তোমাৰ চৰণে হওক নিৰন্তৰে ৰতি। যেনেদৰে গংগা নদী সাগৰৰ অভিমুখে বৈ যাওঁতে সেই গংগাক বিভিন্ন জাজিয়ে বাধা দিয়ে, সেই জাজিৰ বাধা অতিক্ৰম কৰি যেনেদৰে গংগা নদী সাগৰত পৰেগৈ, যেন জাজি গংগা ক নিৰোধ কৰে যদি, তথাপিতো সাগৰত পৰে দেৱ নদী। এৰাম সেইদৰে বিঘ্নিকো নগনি মোৰ মন, সদায় স্মৰোক মাত্ৰ তোমাৰ চৰণ। সেইদৰেই মোৰ মনৰূপী গংগা নদীখন তোমাৰ চৰণৰূপী সাগৰখনলৈ বৈ যাওঁতে সংসাৰৰ বিভিন্ন বিপদ বিঘিনিয়ে বাধা দিব, সেই বিপদ বিঘিনি নেওচি যাতে মোৰ মনটো সদায় তোমাৰ চৰণত মজি থাকে। এইটো হ'ল নিষ্কাম, বিচৰাটো হ'ল সকাম। মনত ৰাখিব, সকাম ভক্তিত ভগৱন্ত তুষ্ট নহয়। সেইকাৰণে কপিল প্ৰভুৱে ক'লে, হে মাতৃ অনিৰ্গুণ ভকতি এহি কহিলো বুজাই, মই সময়টো ভক্তি এৰাই এৰি নাই। এৰাম যেন গংগা জলসমূদ্ৰত পৰে যাই, নিৰ্গুণ ভকতি এহি কহিলো বুজাই। কপিল প্ৰভুৱে মাতৃ দেৱহতীক প্ৰথমতে সগুণ ভক্তিৰ বিষয়ে ক'লে। সগুণ ভক্তিৰ বিষয়ে কৈ এতিয়া কৈছে, হে মাতৃৰ ভক্তি প্ৰকৃততে এবিধেই, আৰু সেইবিধ ভক্তিৰ নামেই হ'ল নিৰ্গুণ ভক্তি। এতিয়া নিৰ্গুণ ভক্তি কাক বোলে যদি আপোনাক কোনোবাই প্ৰশ্ন কৰে, এটা বাক্যৰ উত্তৰ দিব পাৰি, নামঘোষাৰ পৰা। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে এজনা ঘোষাতেই নিৰ্গুণ ভক্তিৰ বিষয়ে স্পষ্ট সিদ্ধান্ত দি দিলে।
তজুগুণ নাম হৰি কেৱলে নিৰ্গুণ মাত্ৰ আৱৰ সমস্তে গুণময় এতে জানিয়া হৰি তোমাৰ নামক মাত্ৰ কৰিলো সাৰ কৃপাময়। হে প্ৰভু, তোমাৰ গুণনামে হ'ল নিৰ্গুণ। তোমাৰ গুণনামৰ বাদে বাকী যিমানবিলাক ধৰ্ম কৰ্ম আছে সকলো গুণময়। এই কথাটো জানি মই তোমাৰ নামকেই সাৰ হিচাপে ললো। ভগৱন্ত কৃষ্ণদেৱ যেতিয়া বৈকুণ্ঠলৈ গ'ল, বৈকুণ্ঠলৈ যাওঁতে দুটা বস্তু লগত লৈ গ'ল। আমাৰ কাৰণে এটা বস্তু থৈ গ'ল। একেবাৰে সহজ সৰল অসমীয়া ভাষাত ক'বলৈ হ'লে দুটা টোপোলা লৈ গ'ল, আমালৈ এটা টোপোলা থৈ গ'ল। এতিয়া বাৰু আমি লৈ যোৱা দুটাত গুৰুত্ব দিব লাগে নে থৈ যোৱাটোত বেছি গুৰুত্ব দিব লাগে? ভাবক। থৈ যোৱাটোত। বহুতে কথাটো উপলব্ধি নকৰি থৈ যোৱাটোত গুৰুত্ব নাই, লৈ যোৱা দুটাত গুৰুত্ব দিয়ে। সেইকাৰণে সমাজ খেলি মেলি এতিয়া। সৰহ সংখ্যক লোকে লৈ যোৱা দুটাত গুৰুত্ব দিয়ে, আৰু এইটো স্বাভাৱিক কথা। আপুনি যদি বৰশী টোপাই পাইছে, বৰশীত যিকেইটা মাছ আহে সেইটোত গুৰুত্ব নাথাকে, বৰশী বা সুলকি যোৱাটোতহে গুৰুত্ব থাকে। বৰ ডাঙৰ মাছ আছিলে, ভাল মাছ আছিলে। গতিকে মানুহৰ লৈ যোৱা দুটাত গুৰুত্ব। বোলে কি লৈ গ'ল আৰু কি থৈ গ'ল? পৃথিৱী এৰিলা কৃষ্ণে ধৰ্ম জ্ঞান লৈ গৈলা বৈকুণ্ঠ কৈত গুণ নাম থৈ। তাৰমানে সগুণ ভক্তিৰ টোপোলা দুটা লৈ গ'ল, জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গ। নিৰ্গুণ ভক্তি থৈ গ'ল কি? তেওঁৰ গুণনাম। আৰু তেওঁৰ গুণনামত ভগৱন্তই তেওঁৰ সৰ্বশক্তি প্ৰয়োগ কৰি থৈ গৈছে। ইমান মহিমা দ্বাপৰ যুগত স্বয়ং ভগৱন্ত কৃষ্ণদেৱ স্বচক্ষুৰে দৰ্শন কৰি যিটো ফল পাইছিলে, তেওঁৰ নাম লৈ কলি ভকতে বোলে তাতকৈ বেছি ফল পায় দুটা চকুৰে নেদেখিলেও। পাৱে যেন ফল পূৰ্বে কৃষ্ণ দৰ্শনে ততোধিক পাৱে আবে নামৰ কীৰ্তনে। তেওঁৰ নাম লৈ বেছি ফল পাওঁ। তাৰমানে ইয়াৰ বিজ্ঞানটো হ'ল বাস্তৱবাদটো এইটোৱে। ভাগৱত হ'ল বিজ্ঞানসন্মত বাস্তৱবাদ। কিবা এটা বস্তু পাই যোৱাতকৈ পাবলৈ যিটো হেঁপাহ, আনন্দ থাকে, প্ৰেম থাকে। আইসকলে যদি বন্ধনৰ পৰা পইচা লৈছে তেতিয়া গম পাইছে। বন্ধন গোটৰ পৰা পইচা ল'বলৈ হ'লে সপ্তাহে সপ্তাহে মিটিঙলৈ গৈ থাকিব লাগে, নহয়নে বাৰু? আপুনি 50,000 টকা আবেদন কৰিলে, সম্পাদিকাই কৰিলে, হেৰি অহা সপ্তাহত আহিব দেই, আপুনি 50,000 টকা লৈ যাব, পাব। ফাইনেল হৈ গ'ল আৰু, সিদ্ধান্ত হৈ গ'ল। এসপ্তাহ মনটো ভাল লাগি নাথাকেনে বাৰু? পাম আৰু কিমান ফূৰ্তিতে মানে ভাত পানীও খাবলৈ মন নাযায়, টোপনিও নাযায়। যে পইচাৰ টোপোলাটো আনি ঘৰ সোমোৱালেহি, লগে লগে বিপৰীতটো আৰম্ভ হ'লনে বাৰু? গতিকে পাই যোৱাতকৈ পাবলৈ থকাটোত আনন্দ থাকে, প্ৰেম থাকে। পাই যোৱাৰ পিছত কিন্তু সেই আনন্দ বা প্ৰেমটো নাথাকি বিপৰীতটোহে আহে। আৰু ইয়াৰ পৰা ফল পাবলৈ হ'লে কি কৰিব লাগিব? সেইকাৰণে কপিল প্ৰভুৱে মাতৃ দেৱহতীক কৈছে, বদতি কপিল হৰি সুনাম হাসতি একবিধ মাত্ৰ পুনু নিৰ্গুণ ভকতি। ভক্তি এবিধেই নিৰ্গুণ ভক্তি। সেইকাৰণে নিৰ্গুণ ভক্তি গ্ৰহণ কৰিবলৈ হ'লে নাম লোৱা আৰু নাম গোৱা পাৰ্থক্য আছে আকৌ। নামটো লৈ পেলাই গাব লাগিব, তেতিয়া নামে ক্ৰিয়া কৰিব। লোৱা মানে গ্ৰহণ কৰা। এতিয়া নাম বস্তু গ্ৰহণ কৰিবলৈ হ'লে পিছৰ শাৰীত কৈছে, এ ৰাম জ্ঞান কৰ্মে তীৰ্থে ব্ৰতে
নকৰিয়া মন সুদৃঢ় বিশ্বাসে সখী লৈও সুদৃঢ় বিশ্বাসে লৈও মুহূৰ্ত শৰণ জ্ঞান কৰ্ম তীৰ্থ ব্ৰত এইবিলাকত মন নকৰিবা, গুৰুত্ব নিদিবা, এইবিলাক এৰি দিয়া। সুদৃঢ় বিশ্বাসে তুমি মোৰ চৰণত শৰণ লোৱা। কিয় ক'লে? জ্ঞান কৰ্ম তীৰ্থৰ ব্ৰত এইবিলাক হ'ল কৰ্ম মাৰ্গৰ অন্তৰ্গত, ভগৱন্তলৈ গুচি গ'ল, সেইকাৰণে কলিযুগত একো ফল নাপায়।